হেল্ল' বান্ধৱীসকল, আশা কৰিছোঁ সকলো ভালে আছে। আজি মই লৈছোঁ গাহৰি মাংস আৰু ঢেকীয়াৰ শাক লৈছোঁ দেই। আৰু এইফালে লৈছোঁ আদা নহৰু আৰু পিঁয়াজ, এইফালে বিলাহী পিচি লৈছোঁ। আৰু ইয়াত দেখিছেনে মই অকণমান মিঠাতেল দি লৈছোঁ আৰু মই কাটি থৈ দিয়া অকণমান পিঁয়াজকণ দি দিছোঁ। পিঁয়াজখিনি যিহেতু ভাজি ল'লোঁ ধুনীয়াকৈ হোৱাৰ পাছত অকণমান ৰঙা হোৱাৰ পাছত মই যিহেতু কাটি লোৱা আদা নহৰুখিনি দি দিলোঁ দেই। আদা নহৰুখিনি অকণমান ভাজি লোৱাৰ পাছত মই আনি থৈ দিয়া গাহৰি মাংসখিনি দি দিলোঁ আৰু গাহৰি মাংসখিনি অকণমান দেৰি ভাজি ল'লোঁ ধুনীয়াকৈ। ধুনীয়াকৈ ভাজি লোৱাৰ পাছত মই দিলোঁ ৰেড চিলি আৰু ৰেড চিলি অকণমান দি পেলাই আকৌ মই ল'লোঁ মিট মছলা অকণ দি দিছোঁ। যিহেতু মছলা বেছিকৈ ব্যৱহাৰ কৰা নাই, যিহেতু এতিয়া মই ধুনীয়াকৈ আকৌ অকণমান নিমখ দি দিছোঁ। অকণমান নিমখ দি লোৱাৰ পাছত আকৌ অকণমান দেৰি সিজিবলৈ কাৰণে ৰাখি দিলোঁ। আজি ইমান গৰম পৰিছে আৰু এইফালে আমাৰ টিকিলাটোৱে পূৰা নাচনত লাগি আছে। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিল। এতিয়ালৈ আহিছোঁ, বাই বাই।